गुड मॉर्निंग दोस्तों मुख धुई आहिलो এতিয়া চাহ খাম মোক মায়ে চাহ ৰেডি কৰি দিলে এই গৰম লাল চাহ বিস্কিট ভাই বতৰটো চাওক পুৰা বৰষুণ দি আছে এনেকুৱা বৰষুণ বতৰত এনেকুৱা গৰম গৰম চাহ আৰু পকৰা খাই কেনেকুৱা লাগিব কমেণ্টত জনাব চাহ খোৱা হৈ গ'ল মই তো ভূনৰ কাৰণে গিফ্ট এটা আনিছিলোঁ সেই গিফ্টটো মানে ৰাতি হোৱাৰ কাৰণে আনবক্সিং কৰা নহ'ল তো আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ আৰু গিফ্টটো কেনেকুৱা লাগে আপোনালোকক কমেণ্টত জনাব তো বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ অলপ আগতে যে আপোনালোকক কৈছিলোঁ যে মই ভাগিনৰ কাৰণে এটা গিফ্ট আনিছিলোঁ তো সেই গিফ্টটো যে এইটোৱে তো এইখন মই এতিয়া আপোনাক আনবক্সিং কৰি দেখাইছোঁ এই বিখ্যাত দাখনৰে মই এতিয়া আনবক্সিং কৰি দেখাই আছোঁ আপোনালোকে চাই আছোঁ এইফালে সেইখন মই অৰ্ডাৰ কৰিছিলোঁ মোৰ ভাগিনৰ কাৰণে ষ্টাডি টেবুল হয় এইখন মই গিফ্ট কৰিম আজি তো এইফালে এইখন মই এতিয়া দিবলৈ যাম মোক ভাগিনক মই এতিয়া ভাগিনক এখন দিব যাম দিব যাই ভাগিনৰ ৰিয়েকশ্যনটো চাম কেনেকুৱা পায় এইখন বতৰটো ইমান ঠিক নহয় বতৰটো ঠিক হ'লে মন নলওঁ বাইদেউহঁতৰ ঘৰলৈকে লৈ যাই আছোঁ বৰষুণ দি আছে বৰষুণ এই বৰষুণটো কমিলে মই বাইদেউহঁতৰ ঘৰত যাম এখন ভাগিনক গিফ্টখন দি থৈ আহিম বহুত টাইম ৰখাৰ মূৰত এতিয়া বৰষুণটো কমিলে এতিয়া মই সৰু বাইদেউহঁতৰ ঘৰলৈকে গৈ থাকিম এয়া পেকিং কৰি আকৌ লৈ ল'লোঁ গৈ আছোঁ আমাৰ ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া গাড়ী থৈ আহিছোঁ বেলেগত এইখিনি খোজকাঢ়ি যাব লাগিব এনেই খোজকাঢ়ি গৈ আছোঁ তাৰপৰা গাড়ী লৈ কিনে গৈ আছোঁ গাড়ীখন লৈ ওলাই আহি গ'লোঁ এতিয়া গৈ থাকোঁ দোকানত সোমাই কিনে গাড়ী সৰু বাইদেউহঁতৰ ঘৰত লগ পাম এনে কাৰণে লৈ ল'লোঁ ঠাণ্ডা আৰু চিপছ ল'লোঁ এতিয়া মই গৈ থাকোঁ সৰু বাইদেউহঁতৰ ঘৰলৈকে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब আহি সৰু বাইদেউহঁতৰ ঘৰ পালোঁ বাবুৰ কাৰণে এখন আনিছিলোঁ কেনে লাগছে দুনিয়াখন হা যে ভালকৈ বনোৱা লাগিব এয়া আৰু এটা ভাগিন আছে কল কি হ'ব তোমাৰ খবৰটো কৈ দিয়া ভালকৈ কেতিয়া আহিছিলা দেৰি হ'ল আৰু কোন আহিছে পাপা মা আহিছে থাকিবা নে আজি কিয় কি পৰীক্ষা তুমি কোন ক্লাছ পালা ন এইবাৰ ক্লাছ 5 পালা ন ডাঙৰ ল'ব সিদিনাখনে মই লৈ আহিছিলোঁ ন বলক আহোঁতে চবতে দুটা বাবে বহি আছে একেলগে তো মই আহিলোঁ এতিয়া ভাত চাত খাওঁ খাই কি বাৰীতে ঘৰত আহিলোঁ ভাত খাই আছোঁ এতিয়াও কাজ খাব যাব উচিত বেলেগত এতিয়া মোক হেৰি ঘৰত দি আছোঁ আৰু মই ভাত ভুজিয়া খাব যাম লগতে ঘৰত লোকেল মুৰ্গী বনাইছিলোঁ খাবলৈ দিলোঁ কিন্তু কি হ'ব মই একেবাৰে এৰি কিনে খাব লগা হ'লো নহয় মোৰ ভাইটিটোক মৰমৰ ভাইটিটো এইটো মোৰ মৰমৰ ভাইটি এইয়া भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी এই আৰু এটাই ভাই সেইকাৰণে অলপ মৰম কৰে আৰু যাব যাবা নেকি আমাৰ যাবা একদিন দে খাই আছোঁ তো ভাত খোৱা লোৱা হৈ গ'ল এতিয়া অকণমান ৰেষ্ট কৰিম তামোল মেইন ৰেষ্ট কৰোঁ তো আপোনালোকে ৰেষ্ট কৰক এতিয়া বাই বাই